গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি যাই আছোঁ বাক্সা মুছলপুৰৰ এখন সৰু ওচৰত। চাই ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে। মানে এটা সৰু ছোৱালীৰ একেবাৰে হেৰি হৈছে, কি বুলি কয় এইটো, হেৰি হৈছে। তেওঁক আজি চাবলৈ যাওঁ আমি। তাৰ মানে একেবাৰে জটিল ৰোগত চাবলৈ যাওঁ। তেওঁৰ লগত আজি কথা পাতিম, তেওঁৰ মাকৰ লগত, মানে কি হৈছে যাবলৈ। সিহঁতৰ মাক। নমস্কাৰ। হয়, মানে কি হৈছিল ন ছোৱালীজনীৰ লগত? ছোৱালীজনীৰ লগত মানে জন্মৰ পৰা হৈছে, আজি 9 বছৰ হ'ল ছোৱালীটোৰ বয়স। এতিয়া বহুত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰাৰ পিছত আৰু কি হ'ব, আৰু ছোৱালীটো ভালো নহ'ল, বহুত টকা পইচা ধ্বংস হ'ল, এনেহেন হ'ল। আৰু আজি মানে ছোৱালীজনীৰ লগত কি হৈছে, সৰুৰ পৰা নে ডাঙৰ হোৱাতে? সৰুৰ পৰাই সৰু হেৰি 5 মাহৰ পৰা হৈছে। 5 মাহৰ পৰা বহিব পৰা হোৱা নাই, সৰুৰ পৰা হৈ আছে এনেকৈ। আৰু 5 মাহৰ পৰাই চিকিৎসা কৰিলোঁ। চিকিৎসা কৰি আৰু একো ফল নাপালোঁ। ছোৱালীজনী এতিয়া বিচনাতে শুই থাকে, শুইয়ে আছে তাই এতিয়া। ছোৱালীজনী দেখাব পাৰিম নেকি? অঁ, পাৰিব। এটা ৰুম, এইজনী ছোৱালী মানে এনেকুৱাই থাকিব লগা হৈছে। দিন ৰাতি কষ্ট কৰি তোৰ মানে এইজনী ছোৱালীটো নিজে লৈ একো খাব নোৱাৰে। এইজনী ছোৱালীজনী শাৰীৰিকভাৱে অসুস্থ। পখিলা খেলা বয়সত এনেকুৱা ৰোগত আক্ৰান্ত হৈছে। দেউতাক নাই নেকি? নাই, দেউতাক আজি 10 মাহ হ'ল ছোৱালীজনী। এইজনী ছোৱালী হৈছে যাৰ দেউতাক নাই। তেওঁ মাকে পৰিশ্ৰম কৰি এই ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে, আৰু লগতে এনেকুৱা হৈছে। দিন হাজিৰা কৰি এই ছোৱালীজনীক পোহপালন কৰি হেৰি কৰি আছে, কিন্তু একো ফলাফল পোৱা নাই। চৰকাৰৰ পৰা সাহায্য দিয়া নাই নেকি? নাই, একো পোৱা নাই। চৰকাৰৰ পৰা একো পোৱা নাই। চৰকাৰৰ পৰা একোৱে পোৱা নাই। ইমান খাটি আছোঁ, তথাপিও একোৱে পোৱা নাই। ইয়াৰে আমাৰ এই এমচেল ঘনতাতেও যা পৰছিল, তেখেতৰ তাতে যাওঁতেও একো দিয়া নাই। এনেকৈ বহুত জেগাত যা পৰছি, তথাপিও একো তাৰমানে একো ফল পোৱা নাই। আনকি তাই যিটো মাহিলী পইচা শুল্কৰ কথা কৈছিল, সেইটোও আজিলৈকে শুল্ক নাই। কাগজ পত্ৰটো বহুত কৰিলোৱে, এতিয়া বৰ্তমানক লগি একোৱে নাই ছোৱালীটো। আৰু এনেকৈ মই আৰু ছোৱালীটোক লৈয়ে হেৰি কৰি থাকিব লগা হৈছে। হয় নেকি? ছোৱালী এজনী না দুজনী? দুজনী ছোৱালী। ডাঙৰজনী ছোৱালী এইটো আৰু মাহীয়েকে নিছি, মাহীয়েকহঁতৰ ঘৰত থাকে। আৰু এতিয়া মোৰ এইটো ছোৱালী আৰু মোৰ লগতে এতিয়া এই লৈ কাম কৰিব যাব লাগে, সেইকাৰণে আৰু এই মায়ে থাকে লগত। মই আকে হওঁ। আপুনি ছোৱালীজনীৰ কি হয়? মই আকে হওঁ। বহুত কষ্ট কৰিলোঁ, কিন্তু আজি পৰ্যন্ত মই ছোৱালীজনীক ভাল কৰিব নোৱাৰিলোঁ। আৰু তাৰপিছত মই
বহু পৰিশ্ৰম কৰি তাইক মোৰ ছোৱালীজনীক আৰু এই বেমাৰীজনীক বহু পৰিশ্ৰম কৰি বহু কষ্ট কৰি খুৱাই আছোঁ। মোৰো এতিয়া বৃদ্ধকাল, মই এতিয়া বয়স প্ৰায় 86 বছৰ। এতিয়া মই দুই নাও দুই ভৰি হৈছে মোৰ। এতিয়া এইফালেও মানে চাব লাগে, সেইফালেও চাব লাগে। মোৰ কোনো কৰ্ম নাই, কোনো কাম মানে কৰ্ম কৰিব নোৱাৰোঁ। বৃদ্ধ মানে বেমাৰটো আছে, তাই মানে কাম কৰিব যাব নোৱাৰে। ওচৰতে মানে হাজিৰা কৰে আৰু দৌৰি আহি ছোৱালীজনীক চাই। ঠিক এনেকুৱা আৰু মাজে মাজে আবুৱেক, তাৰমানে আইতাকেও মাজে মাজে আমাৰ নিজৰ ঘৰৰ পৰা তালৈকে যায়। প্ৰায় দূৰ হ'ব 10 কিলোমিটাৰ। ক'ত বিয়া দিছিল? বিয়া দিছোঁ ডুমনি তাৰাবাৰী বুলি কয়। নহয়, পানীমুদ্ৰি। ডুমনি তাৰাবাৰী বুলি কয়। সেইখিনিত পানীমুদ্ৰি, পোষ্ট অফিচ পানীমুদ্ৰি হয়। গতিকে এতিয়া মই অৱস্থাটো, মোৰতো নিজৰ অৱস্থা কাঢ়িলে, তথাপি মই ধীৰে ধীৰে আস্তে আস্তে মই চাইকেলখন লৈ মই যাওঁ আৰু উপায় নাই। এতিয়া চৰকাৰৰ পৰা বহুত কষ্ট কৰিলোঁ সেই ছোৱালীজনীৰ কাৰণে, কিন্তু চৰকাৰৰ পৰা আজি পৰ্যন্ত একোৱেই নাই পোৱা। সেইকাৰণে বৰ দুখ। আনকি মন্ত্ৰীৰ ওচৰতো গৈছিলোঁ, হ'ব দিম এই এনেকুৱা। গতিকে MLA, আমাৰ ইয়াতে VCDC প্ৰেচিডেণ্ট, ঠিক এনেকুৱা কিছুমান মানুহ ভদ্ৰলোক আছে, তেওঁলোকক কয় হ'ব দিম ঠিক এনেকুৱা। কিন্তু আজি পৰ্যন্ত মানে ফলৱতী হ'ব পৰা নাই। তাকে এতিয়া মোৰ সম্পত্তিও মানে নাই, মাত্ৰ 2 বিঘা মাটি। এই 2 বিঘা মাটিৰে মই ছোৱালীজনীকো চাব লাগে, ঘৰতো খৰচ কৰিব লাগে। ময়ো হ'লোঁ বৃদ্ধ, গতিকে ময়ো কাম কৰিব নোৱাৰোঁ। আৰু ল'ৰাকেইটা সিহঁতেও হাজিৰা কৰে, গতিকে উপায় নোহোৱা হৈছে। গতিকে আপোনালোকৰ যোগেদি যদি ছোৱালীজনীক অলপ মৰম দয়া কৰি অন্ততঃ এককালীন কিছু পইচা দিয়ে, তেতিয়াহ'লে উপকৃত হ'ম আমি। আৰু তাৰপিছত ইতিমধ্যে সেই ছোৱালীজনীক চাওঁতে তাইৰো সেই 1 বিঘা মাটি, সেই 1 বিঘা মাটি বৰ্তমান বন্ধকত আছে 1 লাখ টকাত। সেই 1 লাখ টকাটো তাইৰ নামতেই ধ্বংস হৈ গৈছে। সেই মাইকীজনীৰ মতাটো কেনেকৈ ঢুকাল? মতাটো ঢুকাল মানে তাইৰ সেই পৰিশ্ৰমৰে, তাইৰ এইফালে যায় সেইফালে যায়, ঠিক এনেকুৱা কৰি মানে এই ডক্তৰ বিচাৰি যোনে যি কয় তাকে হেৰি কৰে। অকস্মাত সেইদিনাখন এই মানে অলপমান বেছি হোৱাতে দৌৰা দৌৰি কৰি মানে গ'ল, যাওঁতে অকস্মাত বাইক এক্সিডেণ্ট হ'ল। তাই নিজে বাইক এক্সিডেণ্ট হৈ ভৰি এখন মানে খুন হ'ল। ভৰি এখন খুন হৈ তাৰপিছততো মানে লৰিব চৰিব নোৱাৰা হ'ল। ডক্টৰ তাক মানে এইটোতো বেমাৰী আছেই, এইফালে তাক মানে চোৱা চিতা কৰিলোঁ। চোৱা চিতা কৰাত ডক্টৰে কৈছে যে ভাল নহ'ব, মানে একেবাৰে মানে ভাল হোৱাৰ আশা খুব ক্ষীণ। তেনেকৈ সিও পৰি গ'ল, সেই জোঁৱাইটোও পৰি গ'ল। জোঁৱাইটো পৰি গৈ 8 মাহৰ মূৰত সি ঢুকালে। যেতিয়া ঢুকাল তেতিয়া মানে মোৰ মূৰত বজ্ৰ পৰিলে নহ'ল। কি কৰিম, উপায়টো নাই। এতিয়া এই অলপতে আপোনাৰ ল'ৰা ছোৱালী কিমানটা? মোৰ ল'ৰা ছোৱালী 3জনী, ল'ৰা 3জন আৰু ছোৱালী 2জনী। ছোৱালী এইজনীয়ে মানে ডাঙৰ ছোৱালী আছিল আৰু। কি কৰিম এতিয়া, মই ভাগ্যকে দুখী, মই ঘৰত আছোঁ। এতিয়া আপোনালোকৰ যোগেদি যদি ছোৱালীজনীক অলপ দয়া কৰে, অন্ততঃ এককালীন কিছু পইচা যদি দিয়ে, মাটিখিনিও আৰু তাৰপিছত তাইও